টিকটকৰ পিছতে এইবাৰ ভাৰতত নিষিদ্ধ হ'ব ফেচবুক। दुनिया का झोल समझते लौड़े लग गए लोगों के चुतियापों से लौड़े लग गए। আৰু এই ভিডিঅ'টো সম্পূৰ্ণ নচোৱাকৈ যিয়ে নিগেটিভ কমেণ্ট তলত দিব আহিছা তেওঁলোকক মই ক'ব বিচাৰিম, पहली फुर्सत में निकल, कोई जरूरत नहीं हिंदुस्तान को तेरी, पहली फुर्सत में भोसड़ी के निकल, समझा। আৰু বন্ধুসকল ফেচবুকটো কোনে কোনে ব্যৱহাৰ কৰিব পাৰিব কোনে কোনে নোৱাৰে জানিবলৈ সম্পূৰ্ণ ভিডিঅ'টো আগলৈ চাই থাকক। আৰু বন্ধুসকল ইয়াত দিয়া আছে যে চীন ভাৰতৰ সংঘাতৰ পৰিণতিত ভাৰতৰ 59টা চীনা এপ বন্ধ কৰা কিছুদিন পিছতে এইবাৰ ভাৰতীয় সেনাই ব্যৱহাৰ নকৰা সিদ্ধান্ত লৈছে 89টা এপ। ভাৰতীয় সেনাই শেহতীয়াকৈ গ্ৰহণ কৰা এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত নিষিদ্ধ ঘোষণা কৰা এপসমূহৰ ভিতৰত ফেচবুক, টিকটকৰ লগতে ট্ৰুকলাৰ আৰু ইনষ্টাগ্ৰামো আছে। গেমিং এপ পাবজিও আছে সেনাই নিষিদ্ধ কৰা এই এপৰ তালিকাত। সেনাই বিষয়া জোৱানসকলক নিৰ্দেশ দিছে যে তেওঁলোকৰ মোবাইলৰ পৰা এই 89বিধ বিদেশী এপ অচিৰেই আঁতৰাই পেলাওক। সেনাৰ এপৰ তালিকাত প্ৰাইভেট ব্লগৰ পৰা ডেইলি হাণ্টৰ দৰে বাতৰিৰ এপো আছে। এই এপসমূহৰ দ্বাৰা গোপন তথ্য ৰাজহুৱা হোৱাৰ সন্দেহ কৰা হৈছে ভাৰত চৰকাৰে। আৰু ইয়াত কোৱা হৈছে যে চীনৰ সৈতে ভাৰতৰ সংঘাত অব্যাহত থকাৰ মাজত এই নিষিদ্ধ এপৰ তালিকাই অৱশ্যে সাধাৰণ লোকৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়, কাৰণ কেৱল সেনা বাহিনীৰ লোকেহে দিয়া হৈছে এই নিৰ্দেশ। সেনাই এনেদৰে নিৰ্দেশ দিয়া অৱশ্যে এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও সেনাই ফেচবুক আৰু হোৱাটছআপ ব্যৱহাৰ কৰা জোৱানক আঁতৰি থাকিবলৈ আহ্বান জনাইছিল। আৰু এই তালিকাত মেছেজিং এপৰ লগতে আছে ভিডিঅ' ষ্ট্ৰিং এপ, কণ্টেণ্ট শ্বেয়াৰিং এপ, ভিডিঅ' আৰু লাইভ ষ্ট্ৰীম এপ, ইউটিলিটি এপ, গেমিং এপ, ই-কমাৰ্চ, ৰেচিং এপ, এণ্টিভাইৰাছ, নেটৱৰ্কিং, নিউজ এপ, হেল্থ এপ, লাইফষ্টাইল এপ, নলেজ এপ, মিউজিক এপ, ব্লগিং, মাইক্ৰ'ব্লগ ইত্যাদি। বন্ধুসকল, অৰ্থাৎ এই এপসমূহ সাধাৰণ লোকে ব্যৱহাৰ কৰিব পাৰিব, কিন্তু এই এপসমূহ কোনো দেশৰ জোৱানসকলে অৰ্থাৎ যিবিলাকে ইণ্ডিয়ান আৰ্মি, CRPF অৰ্থাৎ ডিফেন্সত চাকৰি কৰা লোকসকলে এই এপসমূহ ব্যৱহাৰ কৰিব নোৱাৰে। তালিকাখনত দিয়া আছিল যে গোপন তথ্য ৰাজহুৱা হোৱা সম্ভাৱনা আছিল, সেইবাবে এই এপসমূহ ডিফেন্সত চাকৰি কৰা লোকসকলে ব্যৱহাৰ কৰিব নোৱাৰে। আৰু বন্ধুসকল, ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে এটা তলত লাইক কৰি দিব, আৰু আপুনি আমাৰ চেনেলত যদি নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইবৰ বটনটো দবাই পেলাই এইটো ছাবস্ক্ৰাইবৰ বটন হয়, এইটো দবাই পেলাই নটিফিকেশ্যন বেল অলত দবাই দিব। ধন্যবাদ।